Hey guys, welcome to my new vlog. এন্দে আজি মানে গাটো ধুইছিলো আজি শনিবাৰৰ পৰা ষ্টাৰ্ট কৰিলো যিহেতু গৰম চাকা নচা উৎপত মই সাঁতুৰি আহিলো মোৰ বহুত ভাল হৈছে যিহেতু মোৰ এলাৰ্জি আছে গা এলাৰ্জি উঠছি সেইটো ডুবে থাকে এই কমচে কম 2 মিনিট মান ডুবে থাকিব পাৰে পানীৰ তলত এতিয়া গাটো ঘৰ যায় ভালকে ধুই পেলাই দেখা আছো গাটো ধুই আহিলো মানে নদীত গা ধুইছো যিহেতু গা চাই এলাৰ্জি উঠিছে উঠা নাই এবাৰ বাথৰুমতে ধুই আহিলো এতিয়া অলপমান এতিয়া খাই আছো উঠি মুখ হাত ধুই আহিলো এতিয়া অলপমান ভোক লগা দল আহিছে এতিয়া দৈ আৰু চিৰা লৈছো এতিয়া সেইখিনি খাই লওঁ খাই ললো গাইছ সেইখিনি খাই খোৱা হ'ল এতিয়া ভাবিছো যিটো প্ৰেক্টিকেল গোটেইখিনি কৰা হোৱা নাই প্ৰেক্টিকেল খিনি কৰো আজি কমপ্লিট কৰিব যেনেকে নহওক আজি প্ৰেক্টিকেল খিনি কমপ্লিট কৰিব লাগিব বহুত আছে পলিটিকেলো লিখিব আছে পলিটিকেলো লিখিম আকৌ জিঅ'গ্ৰাফিৰো আছে এনথ্ৰ আকৌ দুটা কৰিব লাগিছিল A4 সাইজত এটা টপিক আৰু বহীত মানে যোনটো আৰু প্ৰেক্টিকেল হৈ থাকে তাতো লিখিব দিছিল সেইটো কৰাই প্ৰেক্টিকেল বহীটো কৰাই নাই A4 সাইজটোৱে কৰি আছো এতিয়া জলদি প্ৰেক্টিকেল খিনি কৰো প্ৰেক্টিকেল খিনি কৰি ভিডিঅ'টো প্ৰেক্টিকেল খিনি জলদি কৰো আৰু কৰি পেলাই ভিডিঅ'টো কন্টিনিউ কৰিম গাইছ কালি ৰাতি মানে এলাৰ্জি উঠিছিল কাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলো সেইখিনি কৰি পেলাই শুই থাকিলো এতিয়া 8টামান বাজিল ৰাতিপুৱা গাটো ধুই আহিছো মানে ভিডিঅ'টো কন্টিনিউ কৰিলো এতিয়া অলপমান ভাল পাইছো আজি ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আকৌ অন্য এটা ব্লগত লগ পাম